আজি আকৌ আহিছোঁ সৰু সুৰাকৈ ব্লগ এটা বনাবলৈ তাকে চাওঁচোন মাছৰ ব্লগ এটা বনাওঁ আহকচোন দেখাওঁ আপোনালোকক কেনেদৰে বনাওঁ এয়া মোৰ মাছ লোৱা হৈছে শিঙৰা আছে শিঙি আছে পোৱা মাছ এটা আছে এনেকৈ কৰি মাছ এপোৰা আনিছিলোঁ তাকে বনাওঁচোন অলপ কচু লোৱা হৈছে যিহেতু সৰু মাছ হয় কচুৰ লগত বনাম মই আজি চিনি পায় মুচন্দৈ আৰু নৰসিংহ হয় মুচন্দৈ নৰসিংহ এইটো আমি কওঁ ঔটেঙা লগত বনাম আজি গেছ জ্বলোৱা হৈছে এয়া মই কেৰাহীখন বহাই লৈছোঁ এতিয়া মই ভালদৰে নিমখ হালধি সানি পিনে মাছটো মেৰিনেট কৰিছোঁ যিহেতু মোৰ তেল পকি গৈছে তেল দিয়া হৈ গৈছে মাছটো এতিয়া ফ্ৰাই কৰা হ'ব ভালদৰে যিহেতু মোৰ লোকেল মাছ হয় ইয়াক মই বেছি ফ্ৰাই নকৰোঁ জাষ্ট হাফ ফ্ৰাই কৰি ৰাখিম আজি কমপ্লিট লোকেল মাছখিনি মই হাফ ফ্ৰাই কৰি ৰাখিম জাষ্ট মাছৰ দুজনটোৱে কাটিছোঁ মানে এয়া মোৰ মাছটো ফ্ৰাই হৈ গ'ল যিহেতু মই কমপ্লিট ফ্ৰাই কৰি দিলোঁ পুৰণা পিঁয়াজ দিয়া নাই ইয়াত পুৰণা পিঁয়াজ দিলে ডাইৰেক্ট অকল কফিটো দি দিছোঁ পিঁয়াজটো মই কাটি ৰাখিছোঁ পিঁয়াজটো দেৰিকৈ দিম মই যিহেতু মোৰ কফিটো মই কফিত কম পৰিমাণে আছে কফিটো উঠাই ল'ব তাৰপিছত মই পিঁয়াজ দিম নিজৰ সোৱাদ হিচাপত নিমখ দিব যিহেতু মোৰ কচু খুবেই কম আছে যিহেতু মোৰ কচুটো কম আছিলে ধুনীয়াকৈ শুকাই গৈছে চব শুকান কৰি পেলাম ইয়াত এয়া এতিয়া মোৰ কচুখিনি পূৰা শুকাই গ'ল এতিয়া আমাৰ ইয়াত হালধি দিয়া হ'ব নিজৰ হিচাপত আপোনালোকে হালধি দিব মই মোৰ হিচাপত হালধি দিয়া হৈছে ইয়াত এতিয়া এই কাটি থৈ দিয়া পিঁয়াজখিনি ইয়াত এড কৰিছোঁ এতিয়া মই 10 মিনিটৰ কাৰণে কাপোৰখন লগাই দিম এতিয়া মই দাঙি দিছোঁ যিহেতু মোৰ কচুটো পুৰা শুকাই গ'ল যিহেতু মোৰ কচুটো পুৰা শুকাই গৈছে এতিয়া মই কাটি থৈ দিয়া ঔটেঙাকেইটা কাটি দি দিছোঁ যিহেতু এতিয়া মোৰ ঔটেঙা দি দিয়া হৈ গ'ল কচুটো পুৰা শুকাই গ'ল এতিয়া মই পানী দিছোঁ আপোনাৰ নিজৰ হিচাপত পানী দিব পাৰে মই মোৰ হিচাপত পানী দিছোঁ পানী দি ইয়াক আধা ঘণ্টামান বইল কৰা হ'ব যেতিয়ালৈকে আমাৰ ঔটেঙাটো সিজি নাযায় তেতিয়ালৈকে বইল কৰা হ'ব তাৰপিছত মই আদা ৰচুনৰ পেষ্টখিনি দিয়া হ'ব অলপ বইল হোৱাৰ পিছত মোৰ পূৰা উতলি আছে এতিয়া যিহেতু পূৰা উতলি আছে মোৰ এতিয়া দেখিছেনে বাৰু ঔটেঙা পূৰা সিজি গৈছে এতিয়া ঔটেঙাটো অকণমান হেঁচা মাৰি দিলে কি হয় আপোনাৰ ৰসটো ওলাই যায় এতিয়া মই এয়া থেতলাই থৈ দিয়া আদা ৰচুনৰ পেষ্টখিনি দি দিছোঁ পেষ্টখিনি দি অকণমান ঢাকি দিম 10 মিনিট এয়া মোৰ পূৰা উতলি আছে আদা ৰচুনৰ চেণ্টটো ধুনীয়াকৈ মাৰিছে যিহেতু এতিয়া মই কাটি থৈ দিয়া নৰসিংহ মুচন্দৈখিনি দি দিয়া হৈছে ইয়াত এইখিনি দি ভালদৰে এড কৰি দিলোঁ এতিয়া মোৰ এয়া ফ্ৰাই কৰি থৈ দিয়া মাছটো ঢালি দিয়া হ'ব এতিয়া মই গেছটো কমাই পিনে কম জুইত বনাম এতিয়া 10-15 মিনিট ৰাখি দিম এইটো আজিৰ ৰেচিপিটো এয়াই এনেদৰে আপোনালোকেও বনাই খাব কচুৰ লগত সৰু মাছৰ জোল আঞ্জা বৰ ধুনীয়া লাগে খাই ভাল পালে লাইক আৰু কমেণ্ট এটা কৰিব দেই নিশ্চয় লগ পাম নেক্সট এটা ভিডিঅ'ত